बड़ा मन से डर नहीं लगता है साहिब, बड़ा धन से डर लगता है हमको। हे गाइस, हे गाइस, हे गाइस, हे गाइस, तो मैं কেইদিনমান আগতে potiamerika.com পৰা এটা অফাৰ পাইছো, কিন্তু মই নগলো কাৰণ potiamerika.com গৈ গৰম উঠোৱাতকৈ আমাৰ অসমত থাকি কিছুমান মানুহৰ কিছুমান হাইব্ৰিড লেভেলৰ মানুহৰ লেকচাৰবোৰ শুনি কেনে মজাই বেলেগ। ফেমাছ হ'বলৈ মানুহে ইমান হাইব্ৰিড লেভেলৰ লেকচাৰ মাৰিব পাৰে, সেইটো আচৰিত লাগে শুনি কেনে। চালা ইফালে বলিউড হলিউডত মাতি আছে আৰু ইফালে মোৰ মায়ে মোক ভাত খাবলৈ মাতিব পাহৰি যায়। আচৰিত লাগে কথাবোৰ শুনি কেনে। তো মানুহ দেখিবলৈ ইমানো বেয়া নহয় যিমান ভোটাৰ কাৰ্ডৰ আইডিখনত দেখা যায়, আৰু মানুহ দেখিবলৈ ইমান ধুনীয়াও নহয় যিমান ফেচবুকৰ প্ৰফাইল পিকচাৰত দেখা যায়। ট্ৰু ফেক্ট। চ' ডিয়াৰ বয়জ, ছোৱালী পটাবলৈ KTM ডিউক বা পালচাৰ নালাগে, স্বভাৱ ভাল হ'লে চাইকেল থাকিলেও ছোৱালী পটিব। ট্ৰু ফেক্ট। চ' গাইজ, যদি কোনোবাই তোমাৰ মেছেজ চিন কৰিও ৰিপ্লাই নিদিয়ে তেনেহ'লে মোৰ এটা সলিউশ্যন দি আছোঁ। 4-5টা মেছেজ কৰি চোৱাৰ আগতে ডিলিট কৰি দিয়ক, 100% মেছেজৰ ৰিপ্লাই দিবই। মোৰ গেৰেণ্টি বছ, মোৰ গেৰেণ্টি। এই পৃথিৱীখনত যিমান ভাল মানুহে নহওক কিয়, ইণ্টাৰনেট শ্ল' হ'লে মুখত বেয়া গালি ওলাবই ওলাব। চাহ পানী, লাও পানী আৰু বানপানী, এই তিনিবিধ অবিহনে আমাৰ অসম আধৰুৱা। ট্ৰু ফেক্ট। পৰীক্ষা দিবলৈ যোৱাটো হ'ল কৰ্ম, কিন্তু পৰীক্ষা হলত গৈ সকলোৰে ফালে পিৰিক পাৰাকৈ চাই থকাটো হৈছে আমাৰ সকলোৰে ধৰ্ম। ট্ৰু ফেক্ট। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব।